Hello everyone, Assalamu alaikum. Painting of Parvin channel আপোনালোকক আৰু এবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকলৈ এটা ধুনীয়া ফ্ৰকৰ ডিজাইন লৈ আহিছো। এই ফ্ৰকটো 8-10 বছৰীয়া ছোৱালীৰ কাৰণে বনাইছো। এটো মোৰ ভাগিনী ছোৱালীৰ কাৰণে বনাইছো, তাইক ঈদত গিফট কৰিবলৈ। আৰু ডিজাইনটো বহুতেই ধুনীয়া হৈছে। আহকচোন ডিজাইনটো মই কেনেকুৱা কৰিলো আপোনালোকে এবাৰ চাই লওক। সম্পূৰ্ণ ডিজাইনটো মই এতিয়া আপোনালোকক দেখুৱাই আছো। ইয়াতে এটো হৈছে বুকুৰ অংশ দেখিবলৈ পাইছে। বুকুৰ অংশত মই ডাঙৰ ডাঙৰ দুটা ফুল দিছো আৰু সাইডত পাত আছে আৰু সৰু সৰু ফুল কলি বহুত দিছো। আৰু এই ডিজাইনটো কৰিবলৈ অলপ সময় লাগিছে যেহেতু ডিজাইন বিলাক সৰু সৰু সেই কাৰণে। ইয়াতে আৰু এটা বস্তু দিছো, এই ফুলৰ চাৰিওকাষে এটা গোল্ডেন কালাৰ যেটো আছে এক্ৰিলিকৰ হেতু দিছো, কিন্তু গোল্ডেন কালাৰটো বেছি কেমেৰাত আহা নাই। আৰু মাজত এনেকুৱা সৰু সৰু ফুল দিছো, বগা ফুল দিছো। বগা ফুল দিয়াৰ কাৰণে বেছি মানে উজ্জ্বল হৈছে বস্তুটো। আৰু তলত ওপৰৰ যেটো ডাঙৰ ফুল আছে এটোৰ লগত সিমিলাৰ কৰি আৰু 5টা মান ফুল দি দিছো তলত। আৰু ইয়াতে ফুলৰ মাজত মই 3টা কালাৰ ইউজ কৰিছো, ইয়েলো, স্কাই ব্লু আৰু হৈছে হোৱাইট কালাৰ। আৰু তলত হোৱাইট কালাৰৰ এটা লতা নিচিনা কৰি দিছো, এটো লেছৰ নিচিনা দেখা গৈছে। ফ্ৰকটো বহুতেই ধুনীয়া হৈছে, মানে দেখিবলৈ সবেই পছন্দ কৰিছে। যদি আপোনালোকৰো ভাল লাগিছে ডিজাইনটো তেনেহলে স্ক্ৰিনশ্বট মাৰি ৰাখি দিব পাৰে। এটো হৈছে সম্পূৰ্ণ ফ্ৰকৰ ডিজাইনটো। ডিজাইনটো কেনেকুৱা হৈছে কমেন্ট কৰিবলৈ নাপাহৰিব আকৌ। আৰু যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰি দিব। আৰু পৰৱৰ্তী এনেকুৱা বহুত ডিজাইন মই লৈ আহিম আপোনালোকৰ কাৰণে। আৰু কেনেকুৱা ডিজাইননো আপোনালোকৰ পছন্দ আপোনালোকে কমেন্ট কৰি জনাব, তেনেহলে সেই হিচাপত মই ডিজাইন বিলাক আপোনালোকক কৰি দেখুৱাম। ইয়াৰ পিছতো মই আৰু দুটা বেবি ফ্ৰক ৰেডি কৰিছো, হেতু আপোনালোকক দেখুৱাম। নহলে এই ফ্ৰকটো কেনেকুৱা পালে জনাব আকৌ। আসসালামু আলাইকুম, আল্লাহ হাফিজ।